চাওক ভিউ পৰা চালে যেনেকুৱা লাগে ভাই সাহাব কি কয় ৰাণীটো ষ্টাৰ্ট নোহোৱাকৈ গৈ আছে দেখোন হা তো এতিয়া আমাৰ বিদায় লোৱাৰ পাল আমি গুচি গৈ আছো গুচি গৈ আছো ল'ৰাবিলাকে দেখোন দৌৰি থাকে ইয়াতে ন ধুনীয়া পৰিৱেশ মানে গাড়ী মটৰৰ ইমান টেনশ্যন নাই অৱস্থাখন চালোঁ যি আছিলে একো নাই মনত একো বিচৰা নাই আহিছোঁ মনটো ভাল লাগিছে এইখিনিয়ে কথা হাজোৰটো অলপ বুজায় নেচাৰেল বিউটিবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ কেনেকুৱা ধৰণৰ মাজতে কিবা এটা চাউণ্ড দিছোঁ ভাল লাগিছে এতিয়া হাতেদি ব্লগ কৰি আছোঁ ষ্টাৰ্ট বন্ধ কৰি মোৰ ৰাণীটো ষ্টাৰ্ট বন্ধ কৰি গৈ আছোঁ সেইখিনি বোলে ওলাব লাগে সেইকাৰণে ৰাণীৰ এতিয়া ষ্টাৰ্ট গ'ল ৰাণীক এতিয়া পেট্ৰল খাবলৈ দিয়া নহয় উইদাউট পেট্ৰলত গৈ আছোঁ महंगाई की ज़माना है भाई का भी ज़माना है पेट्रोल किमान बाचिब
বহুত বাচিব না 3-4 টাকা 3-4 টকাৰ কি কয় হে আপুনি 3-4 টকাৰ পেট্ৰল বাচাৰ কাৰণে আপুনি মোৰ ৰাণীক কষ্ট দি আছে। রানী আরাম পাইছে আপুনি মোৰ ৰাণীক কষ্ট দিয়ে চাওক হাজোৰ পৰিৱেশ এতিয়া বেলিটো ডুব ডুব যাওঁ যাওঁ অৱস্থা হৈছে মোৰ ৰাণীয়ে উইদাউট পেট্ৰলত গৈ আছে ভালেইখিনি স্পীডত গৈ আছে ৰাণীয়ে ৱাও ৰাণী ইউ আৰ দ্য গ্ৰেট তো যদি ভিডিঅ'টো ভাল লাগে না ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আজি ভিডিঅ' ইমানতে সামৰিব লাগিব কাৰণ এতিয়া যাবলৈ বহুত দূৰ আছে বাই বাই টাটা আকৌ লগ পাম ধন্যবাদ জয় আই অসম